আপোনাসকলে সবেই নিশ্চয় ইতিমধ্যে সাৰ্ভে কৰি পেলাই ৰিজাল্টটো উলিয়াই ল'ব পৰা হৈছে বুলি মই ভাবোঁ। দতমা সমষ্টি আজিৰ দিনত সবচে ইজিয়েষ্ট এটা সমষ্টি হৈ গ'ল। আমি অলৰেডি জিকিছোঁ, কিন্তু জিকাৰ ভোটৰ যিটো সংখ্যা সেইটো বঢ়াবৰ কাৰণেহে আমি কাম কৰি আছোঁ। আজি মই বনৰগাঁৱত অহাৰ আগতে আমাৰ চেপাংগুৰিত ডাঙৰ এটা গণসমাৱেশ আমাৰ দলৰ পৰা কৰা হ'ল। আগন্তুক নিৰ্বাচনৰ মোৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন জনাই তেওঁলোকে ৰাইজৰ বহুত বিচাৰি এটা এই জনসমাৱেশটো পতা হৈছিল, য'ত নেকি আমাৰ হেজাৰ হেজাৰ এই সমষ্টিবাসী ৰাইজে দলে বলে হিল ঢোল ভাঙি পেলাই ওলাই আহিলে। আৰু আমাৰ BTCৰ মুৰব্বী BPF দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজে তাতে উপস্থিত থাকি পেলাই ৰাইজক সম্বোধন কৰিলে। আমাৰ মিত্ৰ দল BJPৰ পৰা তেওঁলোকৰ ষ্টেট কমিটিৰ আমাৰ টি মৰ্চাৰ উপসভাপতি বীৰসিং মুণ্ডা ডাঙৰীয়াই নিজে ভাষণ ৰাখিলে উপস্থিত থাকি। জিলা কমিটিৰ আমাৰ BJP দলৰ সভাপতি গোসাই মোহন বসুমতাৰী তেখেতেও ৰাইজলৈ আহ্বান জনালে এইবাৰৰ নিৰ্বাচনত BPFকে ভোট দিবৰ কাৰণে। এতিয়া ইয়াৰ পাছত আজি আমি আকৌ বনৰগাঁৱত এই ধৰণৰ সভাখন পাতিছোঁ। বনৰগাঁও BTC সমষ্টি 3টা MLA সমষ্টিত বিভক্ত হৈছে। এটা হ'ল আমাৰ দতমা সমষ্টিৰ 2 নম্বৰ দতমা MLA সমষ্টিৰ লগত, দ্বিতীয়টো হ'ল কোকৰাঝাৰ MLA সমষ্টিৰ লগত উত্তৰাঞ্চলৰটো, আৰু দক্ষিণাঞ্চলৰ যিটো এলেকা আছে সেই এলেকাটো আমাৰ বাউকংগী 4 নম্বৰ MLA সমষ্টিত সোমাই গ'ল। গতিকে আজি ইয়াত বনৰগাঁৱৰ খাগৰাবাৰীৰ এই পথাৰত আমাৰ দতমা সমষ্টি আৰু বাউকংগী MLA সমষ্টি একেলগে যাতে দুটাৰো কাম হয় সেইটোকে লক্ষ্য ৰাখি পেলাই ইয়াত দুটা সমষ্টিৰ আমাৰ যিবিলাক BCDC সোমাই গৈছে, এলেকা সোমাই গৈছে, এই অঞ্চলবিলাকৰ পৰা পাব্লিকক ৰাইজক আনি পেলাই ইয়াত যৌথভাৱে দুটা সমষ্টিৰ এটা আমাৰ গণসমাৱেশ পতা হ'ল। মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে নিজে স্বয়ং উপস্থিত আৰু হেজাৰ হেজাৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ বাউকংগী সমষ্টিটো আমি জিকিছোঁ। বাউকংগী সমষ্টিৰ পৰাও বেলেগ দলে কোনো প্ৰকাৰে জিকি যাব নোৱাৰে। BPF দলৰ কৰ্মী নেতাসকলে দিনে ৰাতি কষ্ট কৰি আছে, কাম কৰি আছে। আৰু আমাৰ যিহেতু প্ৰতিটো MCLA সমষ্টিত আমাৰ অলৰেডি MCLA বা EM সকল আছে, গতিকে আমাৰ হাতত আমি জিকি অহা এই বহুতো কেপিটেল হিচাপে আছে। আৰু শেহতীয়াভাৱে UPPL দল বা অন্যান্য দল ত্যাগ কৰি পেলাই BPF দলত আকৌ ভালেখিনি বহুত যোগ হৈছে। গতিকে আমি য'ত য'ত নেকি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেইবোৰ সমষ্টিবিলাকৰ পৰা BPF দলে সহজে জিকি যোৱাৰ এটা স্পষ্ট পিকচাৰটো আমি দেখিবলৈ পাইছোঁ। গতিকে চাৰিওপিনে BPFৰে জয় জয় মই মই।